যত্নৰ পিছত বিভিন্ন সময়ত কন্ট্ৰেকচুৱেলত যিখিনি চাকৰি দিয়া হৈছিলে তেখেতসকলৰ LP আৰু MA যিখিনি আছিলে আজি ৰেগুলাৰ কৰা হৈছে আৰু প্ৰায় 2112 জন শিক্ষক শিক্ষয়িত্ৰী চাকৰি আজি ৰেগুলাৰ হৈছে। মই প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী যিসকলে অলৰেডি কন্ট্ৰেকচুৱেলত শিক্ষকতা কৰি আছিলে আৰু আজি তেখেতসকলৰ চাকৰি ৰেগুলাৰ হ'ল তেখেতসকলক অভিনন্দন জনাইছো আৰু তেখেতসকলৰ অনাগত দিনত যিখিনি তেখেতসকলৰ ব্যক্তিগত জীৱন সেইটো সুগম হয় ঈশ্বৰে সদায় তেখেতসকলক আশীৰ্বাদ কৰে সেইটো মই বিচাৰিছো আৰু লগতে আমি BTR অঞ্চলৰ তেখেতসকলে কাম কৰি আছে হিচাপে মই এটা তেখেতসকলক আজি অনুৰোধ কৰিছো যে যেহেতু আমাৰ আগৰ সময়ত বিভিন্ন পৰিৱেশৰ কাৰণে আমাৰ শিক্ষা যিটো টিচিং লাৰ্নিং প্ৰচেছ সেই প্ৰচেছটো বহুত অলপ পিছ পৰি আছিলো কিন্তু এতিয়া লাহে লাহেকৈ আমি বহুত আগবাঢ়ি আছো গতিকে আমাৰ শিক্ষকসকলে স্পেচিয়েলি যিটো টিচিং লাৰ্নিং প্ৰচেছ ইয়াত বেছিকৈ গুৰুত্ব দিয়াৰ কথাটো মই কৈছো আৰু লগতে বিহেভিয়াৰৰ কথা কৈছো আজিও কিছুমান ছাত্ৰ ছাত্ৰী বিভিন্ন পৰিৱেশত ড্ৰপ আউট হয় স্কুল এৰি যাব লগা হয় গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যোনে নেকি স্কুললৈ আহে সেইজনক যাতে খালী হাতে নাযায় তেখেতসকলক ভাল জ্ঞান দি শিক্ষা দি তেখেতসকলক ভালকে ছাপোৰ্ট কৰে এই কথাটো মই অনুৰোধ কৰিছো আৰু এইখিনি শিক্ষক ৰেগুলাৰ হৈ যোৱাৰ পিছত তেখেতসকলে আগত যদি আধা মন লৈ কাম কৰি আছিল কন্ট্ৰেকচুৱেল হোৱাৰ কাৰণে এই লেটাৰটো পোৱাৰ পিছত তেখেতসকলে খুব কনফিডেন্টলি কাম কৰিব আৰু আমাৰ শিক্ষাটো আৰু অধিক টিচিং লাৰ্নিং প্ৰচেছটো এফেক্টিভ কৰাৰ কাৰণে গুণগত শিক্ষা দিয়াৰ কাৰণে আৰু অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ শিক্ষাটো আগুৱাই লৈ যোৱাৰ কাৰণে যথেষ্ট ভাল হ'ব মই আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো এক বছৰ আগতহে তেখেতে সিদ্ধান্ত লৈছিলে যে এই কন্ট্ৰেকচুৱেল শিক্ষকসকলক ৰেগুলাৰ কৰিম এতিয়া অসমত যিমানখিনি কন্ট্ৰেকচুৱেল শিক্ষক আছিলে আৰু আমাৰ ইয়াতো যিখিনি আছিলে সব ৰেগুলাৰ হৈ গ'ল আৰু সেই শিক্ষকসকলৰ যিটো তেখেতসকলৰ আহি থকা সময় এইটো খুব ভালকে চলি যাব মই তো আশা কৰিছো আৰু আমাৰ শিক্ষাটো অধিক মানে এফেক্টিভ কৰাত আমাক সকলো দিশৰ পৰা সহায় হ'ব এইটো মই আজিৰ সময়ত সবে উপলব্ধি কৰিছো গতিকে আমাৰ ডিপাৰ্টমেণ্টে এই গোটেই এপইণ্টমেণ্ট প্ৰচেছটো যাতে ভালকে নিয়ৰিত কৰে এইটোৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰিছো আৰু মই আশা ৰাখিছো যে যিখিনি ভেকেণ্ট পোষ্ট আৰু আছে আমাৰ হাই স্কুলত প্ৰায় 1468 আমাৰ পোষ্ট আমি এক মাহ ডেৰ মাহৰ ভিতৰতে এপইণ্টমেণ্ট দিবলৈ গৈ আছো আৰু LP ME আৰু আমাৰ 600কে অধিক ভেকেণ্ট আছে এইটো আমি SIU অসম গভৰ্ণমেণ্টৰ পৰা বিচাৰিছো গতিকে বেলেগ ডিপাৰ্টমেণ্টতকৈ শিক্ষা ডিপাৰ্টমেণ্টত আমি টিচাৰৰ যিটো এপইণ্টমেণ্ট এইটো যাতে ৰৈ নাথাকে এইটো অধিক স্পীডত কামটো কৰাৰ কাৰণে চেষ্টা কৰিছো এতিয়াও আমাৰ বহুত সিংগল টিচাৰ আছে স্কুল আছে সিংগল টিচাৰ বিলাক এই এপইণ্টমেণ্ট বিলাক হৈ যোৱাৰ পিছত আমি যেতিয়া সব ৰেচনেল কৰা হ'ব সিংগল টিচাৰৰ নাম্বাৰটো কমি যাব সেইটো আমি ইতিমধ্যে আমি আলোচনা কৰিছো আমাৰ শ্ৰী শ্ৰী দুৰ্গা পূজা আৰম্ভ হৈছে মই সকলো অসমবাসী আৰু BTR বাসীক মই শুভেচ্ছা জনাইছো যোৱা 2 বছৰ দেখিলো যে খুব উখল মাখলকে খুব ভাল পৰিৱেশত আমাৰ 5টা ডিষ্ট্ৰিক্টত দুৰ্গা পূজা উদযাপন হৈছে এই বছৰো আমাৰ তাত যিটো হিচাপ আহিছে প্ৰায় 660টা আমাৰ দুৰ্গা পূজা আছে আৰু এই প্ৰত্যেকটো দুৰ্গা পূজাক কিবা নহয় কিবা অলপ সহায় কৰিবলৈ আমি চেষ্টা কৰিছো আৰু আশা ৰাখিছো যে কোনো বাধা বিঘ্নি নোহোৱাকৈ খুব স্মুথলি খুব এটা ভাল পৰিৱেশত এই দুৰ্গা পূজা উদযাপন হ'ব আৰু মা দুৰ্গাই আমাৰ BTR বাসীক শান্তি সমৃদ্ধি সুস্থ শৰীৰ মন লৈ সকলো সমস্যাৰ পৰা মানে কি কয় পৰিত্ৰাণ পায় এটা ভাল পৰিৱেশক জীয়াই থকাৰ কাৰণে আশীৰ্বাদ কৰিব হয় এইটো মই সকলোৰ হয় মই প্ৰাৰ্থনা কৰিছো অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমবাৰৰ কাৰণে কোকৰাঝাৰত আমাৰ দুৰ্গা পূজাত তেখেতে আহি আছে লগতে কোকৰাঝাৰ ৰাইজৰ লগত ভাৱ বিনিময় কৰাৰ কাৰণে আৰু একেলগে আমাৰ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিবলৈ কোকৰাঝাৰৰ লগতে তেখেতে আমাৰ বাসুগাঁৱতো যাব আৰু বিজনীলৈ যাব গতিকে আমি সকলো আনন্দিত হৈছো যে আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি প্ৰথমবাৰৰ কাৰণে আমাৰ দুৰ্গা পূজাত আহি আছে তেখেতক আমি সকলো আমাৰ দুৰ্গা কমিটি সকলৰ লগতে ৰাইজে সকলো আদৰিবলৈ আমি ৰখি আছো আৰু এই বছৰৰ দুৰ্গা পূজা অইন বছৰতকৈ আমাৰ অধিক কালাৰফুল হ'ব এইটো আমি আশা ৰাখিছো